নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰী জিকে এমচিকিউ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে হৰ্ষচৰিত কামৰূপৰ ৰজা হিচাপে কাক উল্লেখ কৰা হৈছে? অপশ্যন এ সূৰ্যবৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি নৰকাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। কামৰূপলৈ ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং অসমলৈ আহিছিল। কিমান চনত বুলি ক'লে 1680 চনত অসমলৈ আহিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপৰ ভ্ৰমণ কৰাৰ সময়ত ৰজা কোন আছিল? অপশ্যন এ হৈছে সূৰ্যবৰ্মন, অপশ্যন বি হৈছে ভাস্কৰ বৰ্মন, অপশ্যন চি হৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি হৈছে নৰকাসুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা কোন ঠাইৰ পৰা আহিছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, চীনাৰ মংমাওৰ পৰা আহিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকল অসমত কোন চনত প্ৰৱেশ কৰিছিল? অপশ্যন এ হৈছে 1206 চনত, অপশ্যন বি হৈছে 1228 চনত, অপশ্যন চি হৈছে 1253 চনত, অপশ্যন ডি হৈছে 1281 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1228 চনত আহিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে চৰাইদেউ কিয় বিখ্যাত বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, আহোমসকলৰ প্ৰথম ৰাজধানীৰ বাবে বিখ্যাত। কিন্তু চৰাইদেউ মৈদামৰ কাৰণেও চৰাইদেউ জিলাখন বিখ্যাত বৰ্তমান। আকৌ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাট যুদ্ধ কোন চনত হৈছিল? অপশ্যন এ হৈছে 1662, অপশ্যন বি হৈছে 1667, অপশ্যন চি হৈছে 1671, অপশ্যন ডি হৈছে 1682। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1671 চনত হৈছিল, আহোম আৰু মোগলৰ মাজত হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধ মোগলৰ সেনাপতি কোন আছিল? অপশ্যন এ হৈছে মিৰ্জুমলা আছিল, অপশ্যন বি হৈছে ৰামসিংহ আছিল, অপশ্যন চি হৈছে মানসিংহ আছিল, অপশ্যন ডি হৈছে ঔৰংজেব আছিল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ৰামসিংহ আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে লাচিত বৰফুকনৰ উপাধি কি আছিল? অপশ্যন এ হৈছে বৰবৰুৱা, অপশ্যন বি হৈছে বৰফুকন, অপশ্যন চি হৈছে বৰগোহাঁই, অপশ্যন ডি হৈছে ৰাজখোৱা। ইয়াৰ শুদ্ধ এনচাৰটো বহুতে হয়তো জানেই, অপশ্যন বি হৈছে শুদ্ধ এনচাৰ বৰফুকন আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মিৰ্জুমলা অসম আক্ৰমণ কোন চনত হৈছিল, মানে কোন চনত কৰিছিল মিৰ্জুমলাই অসম আক্ৰমণ? অপশ্যন এ হৈছে 1662, অপশ্যন বি হৈছে 1671, অপশ্যন চি হৈছে 1682, অপশ্যন ডি হৈছে 1707। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ হৈছে শুদ্ধ এনচাৰ, 1662 চনত আক্ৰমণ কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ঘিলাধাৰী ঘাটৰ সন্ধি কোন দুয়ো পক্ষৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো বহুতে হয়তো জানেই, আহোম আৰু মোগলৰ মাজত হৈছিল, অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্য পাইক ব্যৱস্থাৰ সংস্কাৰ কৰা ৰজা কোন আছিল? অপশ্যন এ হৈছে চুকাফা, অপশ্যন বি হৈছে চুহুংমুহুং, অপশ্যন চি হৈছে ৰুদ্ৰসিংহ, অপশ্যন ডি হৈছে গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি চুহুংমুহুঙৰ দিনত হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে স্বৰ্গদেউ উপাধি কোনসকলে ব্যৱহাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, আহোমসকলে ব্যৱহাৰ কৰিছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, অপশ্যন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ, 1826 চনত হৈছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ কাৰ অধীনলৈ গৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, ব্ৰিটিছসকলৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কিহৰ বিৰুদ্ধে হৈছিল? অপশ্যন এ হৈছে ব্ৰিটিছ শাসন, অপশ্যন বি হৈছে আহোমৰ শাসন,
অপশ্যন চি হৈছে মোগলৰ শাসন, অপশ্যন ডি হৈছে কোচৰ শাসন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হৈছে আহোমৰ শাসন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ শ্ৰীমন্ত শংকৰদেৱ আছিল। আজি শেষৰ কুৱেশ্যনটো হৈছে কীৰ্তন ঘোষাৰ ৰচয়িতা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ শ্ৰীমন্ত শংকৰদেৱ আছিল। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক আৰু লগতে ইম্পৰ্টেণ্ট জিকে MCQৰ লগতে টপিক ৱাইজ কনচেপ্ট লৈ আহিম। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।